মোৰ কথাটো এইটোৱে, समझदार के लिए इशाराই काफी। যদি তুমি মোক কুলত ল'ব নোৱাৰা, তুমি মোক মিছা মৰম নেদেখাবা। যদি তুমি মোক কুলত ল'ব নোৱাৰা, তুমি মোক মিছা মৰম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। কি খবৰ? আপোনালোকৰ ভালে আছে? নিশ্চয় আপোনালোকে ভালে আছে। দেখক, মই আপোনালোকক কথা এটা ক'ব ওলাইছোঁ। কথাটো আপোনালোকে বেলেগ মাইণ্ডত লৈ নাযাব। যিটো কথা মই ক'ব পাৰোঁ আৰু যিটো কথা মোৰ ক'বলগীয়া দায়িত্ব, মই কথাটো কৈছোঁ। কথাটো মই নক'ব পাৰিলোঁ হয়, যিহেতু বহুতে বেলেগ মাইণ্ডত বেলেগ কিবা লৈ ল'ব পাৰে। তো কোৱা নাছিলোঁ। আজি কিন্তু ক'ব ওলাইছোঁ যে যিসকল আমাৰ হিজাবৰ ওপৰত বহুত বিতৰ্ক হৈ আছে, হিজাবৰ ওপৰত বহুত কাহানী হৈ গৈ আছে। কিছুমান ছোৱালী এনেকুৱা আছে যে হিজাবৰ কাৰণে নিজৰ কলেজ বাদ দি দিছে। কিছুমান ছোৱালী এনেকুৱা আছে হিজাবৰ কাৰণে খোৱা লোৱা বাদ দি দিছে। কিছুমান ছোৱালী এনেকুৱা আছে হিজাবৰ কাৰণে প্ৰচেছন কৰি কেনে, ৰেলী ওলাই কেনে প্ৰচেছন কৰি কেনে ঘূৰি আছে যে আমি হিজাব লাগিবই, আমি হিজাব ল'মেই। কিন্তু তাৰ মাজত কিছুমান ছোৱালী এনেকুৱা আছে, আমাৰ মুছলমান ছোৱালী, আফচোচ এনেকুৱা ছোৱালী কিছুমান আছে, যিসকল ছোৱালী আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ। ভিডিঅ'কেইটা আপোনালোকে চাই লওক। ক্লিপ দুটামান আপোনালোকক মই দেখাম, ক্লিপ দুটামান চাই লওক আপোনালোকে। प्यार वाली फीलिंग्स का ना प्यार वाली फीलिंग्स का ना আমার বোনকে দেখেছেন? লাখে একটা। আমি জন্ম থেকে আমার পাশে দেখছি তোকে বোন, মায়ের মতো স্নেহ দিলি সাজ। की दुआ है चेहरा तेरा, अब देखे बिन तुझे न गुजारा हूँ मेरा, मैं सांस भी लूं तुझे चाहे। হয়, এতিয়া আপোনালোকে কি ক'ব? এইসকল ছোৱালী 100ৰ ভিতৰত 110% ইহঁতে মুছলমান ছোৱালী হয়। আৰু এই মুছলমান ছোৱালীবোৰে হিজাব ইয়ানি নাকাব ইহঁতে কিবা খেলা বনাই দিছে। গতিকে এনেকুৱা ধৰণৰ কাম নকৰিব, যিটো কামত ইছলাম বদনাম হয়। তোমালোকে যদি হিজাবৰ মৰ্তবা নাজানা, তোমালোকে যদি হিজাব পিন্ধিব, তোমালোকে হিজাব একচেপ্ট নকৰা, গতিকে তোমালোকে একচেপ্ট যদি নকৰা, তোমালোকে হিজাবটো লৈ তোমালোকে বদনামিও নকৰিবা। মোৰ ক'বলগীয়া কথা এইটো, যদি তোমালোকে হিজাব ভাল নোপোৱা, নিপিন্ধিবা, ন' ডাউট। কিন্তু তোমালোকে হিজাব লৈ তোমালোকে ইছলামৰ বদনামি নকৰিবা। যিসকল ছোৱালী এনেকুৱা ধৰণৰ ভিডিঅ' বনায় হিজাবক লৈ কাৰণে, তাতে গান লগাই কেনে ডিস্কো গান লগাই, তাতে দুটামান লাইক পাবৰ কাৰণে, অলপমান ছ'চিয়েল মিডিয়াত অলপমান হিৰ'ইনী হ'ব কাৰণে তেনেকুৱা ধৰণৰ কাম আচলতে কৰিব নালাগে। আচলতে মুছলমানক বদনাম কৰাত এটা বা দুটা কানেকশ্যন নাই। মুছলমানক বদনাম কৰা বহুত ৰুলছ আছে, আৰু তাৰ মাজত তোমালোকে যিবোৰ কাম কৰি আছা, এইবোৰ কাম মুছলমানৰ বদনাম হৈ আছে। হিজাবতটো বদনাম হৈছে। কিছুমান ছোৱালী এনেকুৱা আছে হিজাবক লৈ কাৰণে বহুত চৰ্চা কৰি আছে, বহুত ভাল কাম কৰি আছে। আৰু তোমালোকে হিজাব লৈ হিজাবৰ ওপৰত তোমালোকে অসন্মানী কৰি আছা, মুছলমানক অসন্মানী কৰি আছা, হিজাবক অসন্মানী কৰি আছা। মোৰ কথাটো এইটোৱে, समझदार के लिए इशाराই काफी। যদি তুমি মোক কুলত ল'ব নোৱাৰা, তুমি মোক মিছা মৰম নেদেখাবা।
যদি তুমি মোক কুলত ল'ব নোৱাৰা তুমি মোক মিছা মৰম নেদেখাবা মোৰ ক'বলগীয়া দায়িত্ব এইখিনিয়ে আৰু সমজদাৰ কে লিয়ে ইছৰাই কাফি মই কাক কৈছোঁ গম পাইছে চাগে জাজাকাল্লাহু খাইৰ। আসসালামু আলাইকুম।